নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই এটা কণীৰ চিম্পল ৰেচিপি আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে মই 3টা কণী লৈছোঁ আৰু এনেদৰে এটা টিফিন বাটিত কণীকেইটা ভাঙি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেছিও ল'ব পাৰে বা 2টাও ল'ব পাৰে, প্ৰয়োজন মতে ল'ব। যে 3টাই যে ল'ব লাগিব সেইটো কথা নহয়। এনেদৰে কণীকেইটা মই উলিয়াই লৈছোঁ এটা এটাকৈ। আৰু এতিয়া কণীকেইটা মই অলপমান ফেটি ল'ম। চামুচ এখনেদি অলপমান সময় কৰিলে হ'ব। এয়া দেখিছে, এনেদৰে অলপমান গোটেইকেইটা মিলাই লৈছোঁ। হৈ গৈছে। আৰু এইফালে এটা পাত্ৰত গৰম পানী হ'বলৈ দি থৈছিলোঁ। তাতে গৰম পানীৰ ওপৰত মই টিফিন বাতিটো এনেদৰে বহুৱাই দিছোঁ। আৰু এতিয়া ঢাকন এখনেদি ঢাকি 5 মিনিট সময় ৰাখি দিম। আৰু এইফালে এটা বাতিত লৈছোঁ কেইচামুচমান বেচন, অলপমান হালধি আৰু অলপমান প্ৰয়োজন মতে নিমখ দিব লাগিব। এয়া নিমখখিনি দি লৈছোঁ আৰু পানী দি ধুনীয়াকৈ গুলি লৈছোঁ। আৰু ইয়াতে বেকিং পাউডাৰ অলপমান দিব পাহৰি গৈছিলোঁ, এতিয়া দি দিছোঁ। দি কিনে ধুনীয়াকৈ ফেটি লৈছোঁ। আৰু এইফালে ৰেডি হৈ গৈছে আমাৰ ডিমখিনি। উলিয়াই ল'লোঁ আৰু এনেদৰে কাঁহী এখনত লৈ ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি ল'ম। এতিয়া মই সেয়া চাওক, কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। আৰু এতিয়া গুলি থোৱা বেচনখিনিত গোটেই ডিমৰ টুকুৰাকেইটা এনেদৰে মিহলি কৰি দিম। এয়া চাওক, এনেদৰে দি দিছোঁ। আৰু এফালে এখন কেৰাহীত তেল গৰম কৰি ধুনীয়াকৈ গোটেইখিনি ফ্ৰাই কৰি লৈছোঁ। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। আৰু এতিয়া কেৰাহীৰ পৰা উঠাই কিনে এটা বাতিত ধুনীয়াকৈ ৰাখি দিম গোটেইখিনি। এয়া চাওক। আৰু বাকী থকাখিনিও এনেদৰে ফ্ৰাই কৰি ল'ম। আৰু এইফালে কেৰাহীত ৰৈ যোৱা তেলখিনিত মই দিম এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, মিডিয়াম চাইজত একচুৱেলি কাটি লৈছোঁ। আৰু দিছোঁ তাতে কেইটামান নৰসিংহৰ পাত। এতিয়া গোটেইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। পিঁয়াজ আৰু নৰসিংহৰ পাতখিনি ভজা হোৱাৰ পিছত তাতে মই ফ্ৰাই কৰি থোৱা বেচন লগোৱা ডিমখিনি দি দিলোঁ। আৰু তাতে 1 চামুচ চচ দি দিছোঁ আৰু টমেটো চচ দিছোঁ। আৰু আমাৰ প্ৰায় নাস্তা ৰেডি হৈ গৈছে। এইয়া চাওক, আমাৰ সন্ধিয়াৰ নাস্তা ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। খুব কম সময়তে কম খৰচত এনেদৰে সন্ধিয়া লাল চাহৰ লগত বনাই খাবচোন, কেনেকুৱা লাগে। খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকেও পলম নকৰি আজিয়েই ট্ৰাই কৰক আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব, যাতে আহিবলগীয়া ধুনীয়া ধুনীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। তেনেহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।